হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিন পিছত পুনৰ আপোনালোকৰ লগত লগ হৈছোঁ। বহুত ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব পৰা নাই, আজি দিবলৈ ওলাই আছোঁ। আজি মই আছোঁ বৰ্তমান জিয়া ভৰলী নদীৰ পাৰত। এইটো আপোনালোকে দেখিবলৈ পাইছে, মোৰ পিছফালে আছে জিয়া ভৰলী নদী। আজি এই ভিডিঅ'টিত মই আপোনালোকক এনেকুৱা এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিটো নিশ্চয় আপোনালোকে ভাল পাব। আৰু সেই দৃশ্যটো হ'ব যে এই জিয়া ভৰলী নদী গৈ ব্ৰহ্মপুত্ৰৰ লগত কেনেকৈ গৈ বিলীন হৈছে, সেই দৃশ্যটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত আছে দুজন স্থানীয় ব্যক্তি, তেওঁলোকৰ লগত মই আহিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আমাৰ লগতে আছে ভোমৰাগুৰি পাহাৰখন, এইটো আপোনালোকে দেখিবলৈ পাইছে। এইটো ভোমৰাগুৰি পাহাৰ, আমি তালৈ গৈ আছোঁ। আৰু ভোমৰাগুৰি পাহাৰৰ সেইটো মূৰত আৰু এটা ঐতিহাসিক বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, সেইটো হৈছে আমাৰ কলীয়া বোমৰা খেতু। চ' ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ এই চেনেল নমৰিক আছামিজক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি ঠাইখন অলমষ্ট আহি পাইছোঁৱে। এইটো আপোনালোকে দেখিবলৈ পাইছে, আমি নদীৰ কিনাৰে কিনাৰে আমি আহি আছোঁ। আৰু বেছি নিয়াৰ এবাউট আৰু 500 মিটাৰ আছে য'ত জিয়া ভৰলী নদী শেষ হৈছে, ব্ৰহ্মপুত্ৰৰ লগত আহি বিলীন হৈ গৈছে। সেই ঠাইখন আমি অলমষ্ট পাইছোঁৱে। আৰু সঁচাকৈ এটা ধুনীয়া দৃশ্য হ'ব, আপোনালোকে উপভোগ কৰিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। বন্ধুসকল, এইটো এনেকুৱা ঠাই সঁচাকৈয়ে দেখিবলৈ বহুত ধুনীয়া, য'ত নদীৰ কিনাৰত এটা পাহাৰ আছে আৰু লগতে এখন নদী আন এখন নদীৰ লগত বিলীন হৈছে, আৰু লগতে প্ৰায় 3 কিলোমিটাৰ দীঘল এখন দলং আছে। সঁচাকৈ এইটো এটা দেখিবলৈ খুব ধুনীয়া দৃশ্য, আপোনালোকে আজি উপভোগ কৰিবলৈ আজি পাব। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি চাই থাকক। বন্ধুসকল, এইটো আপোনালোকে দেখিবলৈ পাইছে, দুটা পোৱালীয়ে নদীত মাছ মাৰি আছে। তেওঁলোকে গিলাচেৰে নদীত মাছ মাৰি আছে। যদি কোনোবাই নাজানে গিলাচেৰে আমি নদীত কিদৰে মাছ মাৰিব পাৰি, তেনেহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই এটা লিংক দি দিম। আপোনালোকে সেই লিংকত গৈ ভিডিঅ'টো চাব পাৰিব যে গিলাচেৰে নদীত কেনেদৰে মাছ মাৰিব পাৰি। কাৰণ মই আৰু মোৰ কেইজনমান বন্ধুৱে এইটো মেথড ইউজ কৰি অলৰেডি আমি বহুত মাছ মাৰিছোঁ, আৰু ইয়াত আমাৰ যথেষ্ট অভিজ্ঞতা আছে। তো ফাইনেলি আমি ঠাইখন আহি পালোঁ। আপোনালোকক দেখুৱাম। প্ৰথম অলপ ৰেষ্ট লৈ লওঁ, বহুতখিনি দৌৰি আহিছোঁ। এইটো এইফালে আছে জিয়া ভৰলী নদীৰ ইণ্ড পইণ্ট, আৰু মোৰ পিছফালে আছে আমাৰ ঐতিহাসিক কলীয়া বোমৰা পাহাৰ, আৰু তাৰ পিছফালে আছে সম্ভৱতঃ আপোনালোকে দেখিবলৈ পোৱা নাই, সেইটো কলীয়া বোমৰা খেতু। কিন্তু মই আপোনালোকক দেখুৱাবলৈ মোৰ 100% দিম। ঠাইখিনিক আপোনালোকক দেখুৱাম, কিন্তু প্ৰথমতে আপোনালোকে ঠাইখিনিৰ এটা চিনেমেটিক ভিউ এটা চাই লওক। পিছত আপোনালোকক ঠাইখিনিৰ বিষয়ে এটা এটাকৈ ক'বলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে চিনেমেটিক ভিউটো চাই লওক।
তো এইখিনি আছিল আমাৰ এটা চিনেমেটিক ভিউ যেটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আশা কৰো আপোনালোকৰ ভিউটো ভাল লাগিছে এইটো মোৰ পিছফালে আছে আমাৰ কলিয়া ভোমোৰা খেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মোৰ পিছফালে দেখিবলৈ পোৱা গৈছে আৰু এইটো হৈছে আমাৰ কলিয়া ভোমোৰা পাহাৰ আৰু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে জিয়া বৰলী নদীখন য'ত নেকি ব্ৰহ্মপুত্ৰৰ লগত বিলীন হৈ গৈছে বন্ধুসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মোৰ আঙুলিৰ মূৰত এটা সৰু খুঁটি বৈ গৈছে এইটোৱে আমাৰ জিয়া ভৰলী নদী আৰু তাৰ আগফালে এটা বালিৰ এটা চৰ আছে ঠেক এটা আছে তাৰ সৌটো মূৰত ব্ৰহ্মপুত্ৰ নদী এইদৰে দুখন নদী একেলগে গৈ অৱশেষত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বালিৰ পৰতটো যেটো চৰ আছে সেইটো শেষ হৈ গৈছে তাতে দুখন নদীৰ মিলন হৈছে বন্ধুসকল এইটো এনেকৈ এখন ঠাই যেটো আমাৰ তেজপুৰত অৱস্থিত আৰু বিশেষকৈ টুৰিষ্ট জগতৰ কাৰণে এইটো আননোন ঠাই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যে আমাৰ তেজপুৰতো এনেকুৱা এখন ঠাই আছে য'ত দুখন নদী একলগ হৈছে সুদূৰ অৰুণাচল হৈ জীয়াবলী নদী আমাৰ অসমত সোমাই ইয়াতে কলিয়া ভোমোৰা খেতুৰ ওচৰত কলিয়া ভোমোৰা পাহাৰৰ ওচৰতে আহি ব্ৰহ্মপুত্ৰ নদীৰ মাজত বিলীন হৈ যায় সেইটো সঁচাকৈ এটা ধুনীয়া দৃশ্য যোনে চাব পাৰে যোনে চাইছে সিয়েহে এইটো উপভোগ কৰিব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'তে ইমানখিনি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই চেনেলখন নিশ্চয় ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে ভিডিঅ' আপলোড কৰাৰ মটিভেশ্যন পাওঁ উৎসাহ পাওঁ প্ৰেৰণা পাওঁ তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ